হেল্ল' ইউটিউবাৰসকল, মোৰ মিষ্টাৰ দিবাংকৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ই কৈ দিলে মানে মোক নুলিয়াবি দেই, মানে লগৰে হয়। তাৰপিছত এইপিনে আমাৰ ভাইটি আছে, এইফালে চাই দিয়ক। এতিয়া মানে কথাটো হৈ গ'ল কি, আমি এতিয়া মানে ধুনীয়াকৈ গৈ আছোঁ ঢেকীয়াখোৱা নামঘৰ ফালে। গৈ পেলাই মানে ফটোচটো মাৰোঁগৈ আৰু অলপমান কি হয় চব দেখুৱাই থাকিম। মানে দেৰগাঁৱত আছিলোঁ, দেৰগাঁৱৰ পৰা মানে ডাইৰেক্ট লগালগ এতিয়া আহিছোঁহে। মানে আহি পেলাই দাদাই ক'লে বোলে ওলা পটককৈ 5 মিনিটমান গাটো ধুই ওলাইছোঁ। দেৰগাঁৱতে মানে গা পা ধুইছোঁ মামাৰ ঘৰতে, আৰু মামাৰ ঘৰত আছিলোঁ। ধুনীয়া ধুনীয়া ৰিলচ দিলোঁ ইনষ্টাগ্ৰামত, চাই ল'ব মিষ্টাৰ দিবাংকৰ বুলি আছে। আৰু দাদাহঁত আগত গৈ আছে, আমাৰ দেৰিয়ে হ'ল অকণমান। যি পাওঁ তাত দেখুৱাই আছোঁ, বলক। আহি মানে পাই গ'লোহি মেইন ৰাস্তা, আৰু এইফালে পূৰা হুৰাহুৰ গাড়ী চলি আছে। এইফালে মানে পূৰা হুৰাহুৰকৈ গাড়ী চলি আছে। মানে অকণমান ৰৈ লৈছোঁ, মানে বহুতটো আহিলোঁতো, মানে 3 কিলোমিটাৰমান আহিলোঁ, সেইটো কাৰণে অকণমান ৰৈ লৈছোঁ। ভাগৰ লাগি গৈছে। আৰু মানে কি হয়, এতিয়া অকণমান দূৰ আছে আৰু, মানে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু, তেওঁ অলপ দূৰ আছে। দেখুৱাই থাকিম এতিয়া ধুনীয়াকৈ। এটা মস্তি চিনেমেটিক চেক কৰি লওক দেই। তো গাইজ চাওক না কেনেকুৱা মানুহ হৈছে, মানে বাইক আগলৈ নিবই পৰা নাই। আৰু মানে এতিয়াতো এইকেইটা মাহত মানে মানুহটো বহুত বেছি হয়, আৰু দাদাহঁত ইয়াৰ আগত গৈ আছে। মানে কি কওঁ আৰু, বাইক আগলৈ নিবই পৰা নাই, মানে বহুত দেৰি জামত মানে লাহে লাহে গৈ থাকিবলগীয়া হৈছে। আৰু যি পাওঁ তাত গৈ দেখুৱাই আছোঁ একদম ধুনীয়াকৈ, চাই থাকক। মানে গাইজ এতিয়া আহি পেলাই ধুনীয়াকৈ পাই গ'লোঁ। আৰু এইফালে মানে মানুহ ইমানেই হৈছে চাওক না, বহুত মানুহ হৈছে একদম। আমি মানে খোজকাঢ়ি মেলি আৰু এতিয়া ধুনীয়াকৈ গৈ আছোঁ, মানে ভিতৰলৈ সোমাই যাম। আৰু মানে মানুহটোতো বহুত হৈছে ন, তো তেতিয়া বাইক চাইক আঁতৰলৈতো আহিলোঁ, মানে ইয়ালৈ সোমাই দিবলৈ অলপ দিগদাৰ যে। চাই থাকক ধুনীয়াকৈ দেখুৱাই আছোঁ। হাই গাইজ, ভগৱানক ভালকৈ প্ৰাৰ্থনা কৰিবি দেই। অঁ, মোৰ হৈ প্ৰাৰ্থনা কৰি দিবি ধুনীয়াকৈ। কেনেকুৱা লম্বা লম্বা মাছ, একদম বেলেগ ডবল মানে। মানে চাকি তাকি জ্বলাই এতিয়া মানে পূৰা মানে চাহ তাহ খাই মেলি এতিয়া ফটো মাৰি আছিলোঁ ধুনীয়াকৈ। আমাৰ ইয়াৰ হিৰোটো ছালৰ ৰৈ আছে, ক'লা ক'লা লাগিছে যে, সঁচাকৈ ক'লা ক'লা লাগিছে। কেলৈ বাৰু? মই চশমাযোৰ পিন্ধি থকাৰ কাৰণে লাগিছিলে নিব হা, মানে গাইছ তেতিয়া মানে ফটো এটা মাৰি লওঁ ধুনীয়াকৈ। আমাৰ এইপিনে কেমেৰামেনে ধুনীয়া ফটো মাৰি আছে, ত' চাই থাকক আৰু দেই। আৰু মানে গাইজ এয়াই হৈ গ'ল ঢেকীয়াখোৱা বৰ নামঘৰ, আৰু ইয়াতে বহুতো ভক্তপ্ৰাণ ৰাইজ আহে। যদি আপোনালোকৰ অহা নাই প্লিজ এবাৰ আহিব। যদি আহিছে মোৰ এই ভিডিঅ'টো এটা কমেণ্ট কৰি দিব আৰু এটা শ্বেয়াৰ কৰি দিব। গাইজ মানে তাৰপৰা আহিলোঁ আৰু ভিডিঅ' ইমান কৰি নাথাকিলোঁ, মানে বতৰটো ডাৱৰ কৰিছেতো। আহিছ কেলৈ আৰু? অঁ ইহঁতি আহিছে, মানে ভাবিলোঁ আৰু বাবা ৰামদেৱ মন্দিৰলৈ এপাক সোমাই যাওঁ। আগত মানে
আগত মই ভিডিঅ' বনাইছিলোঁ সেই চেনেলটো মানে এতিয়া মই নচলাওঁতো মানে অকণমান কিবা কিবি হৈ গ'ল কৈছিলোঁ আকৌ এটা ভিডিঅ'ত যদি আপোনালোকে চাইছিলে গম পায়েই আৰু মানে এতিয়া সেইপিনে সোমাই যাম ধুনীয়াকৈ মানে এতিয়াতকৈ গধূলি বেছি ভাল লাগে গোটেইটো লাইটিং দি দিয়ে যে তেতিয়া মানে বহুত বেছিয়ে ভাল লাগে আৰু মানে কি আহিল যেতিয়া ফটোচটো দুটামান এটা মাৰি লওঁ আৰু বলক ভিতৰৰ পৰা এবাক চাই আহোঁ তো গাইছ এতিয়া মানে ৰাম মন্দিৰৰ পৰা ওলালোঁ মানে বহুত ডাঙৰকৈ বৰষুণ দি দিলে সেইটো কাৰণে ভিডিঅ' চিডিঅ' কৰি থাকিব নোৱাৰিলোঁ আৰু দেখুৱাবলৈ মানে নোৱাৰিলোঁ মানে বেয়া চেয়া নাপাব আৰু এতিয়া জল্দি ঘৰত যাব লাগে মানে বাইকখন দিবগৈ লাগে ন দেউতা মানে ডিউটি আছে বাইকখন দিবগৈ লাগে এতিয়া পটককৈ যাওঁ ইয়াকো থৈ যাব লাগিব টাউনতে গৈ পেলাই ঘৰত গৈ কি কৰি আছে চাই থাকক পূৰা একদম চালিয়া ফটো মাৰিছোঁ ধুনীয়াকৈ দেখুৱাই দিম আপোনালোকক মজা এটা কমেণ্ট কৰি দিয়ক নাও এতিয়া যদি মানে চাই আছে ন এতিয়ালৈকে ছাবস্ক্ৰাইবটো কৰি দিয়ক পটককৈ একদম ছাবস্ক্ৰাইবটো কৰি দিয়ক দেই ছাবস্ক্ৰাইব